মৰ্নিং গাইজ আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আজি আৰম্ভ কৰিছোঁ মানে যিহেতু গম পায় আমাৰ ঘৰত মানে ল'ৰা ছোৱালী অলপ বিশেষ বেছি আৰু দেখিছে আৰু যেকি নহওক আৰু আজি মানে আমাৰ মানে সেই ৰিয়ানে মানে মোৰ যিহেতু অনন্যা ভাগৰ এখন কাৰ আছিল আৰু কাৰখন মানে চকাটো ভাঙি পেলালে আৰু তাক মই কি কৰিলোঁ দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া আমাৰ ৰিয়ানে সেয়া কাৰখনৰ লগত মানে পূৰা মিস্ত্ৰী লাগি আছে। সেয়া ভাল হৈ গ'ল মানে আমাৰ ৰিয়ানৰ ভাগৰ মানে যিমান কিতাপ বহি আছিলে মানে গোটেইখিনি মই লৈ গ'লোঁ যে গাড়ীখনৰ যেতিয়ালৈকে চকা আগৰ নিচিনা নহয় তেতিয়ালৈকে তই কিতাপ বহি একো নাপাওঁ। আৰু এতিয়া এইটো সি মিস্ত্ৰী লাগি পূৰা মাক আৰু সি দুয়োটাই ভাল কৰি আছে এইখন কাৰখন। আৰু আমাৰ এয়া জখিনী বাইদেৱে সেয়া ভাত খাই আছে দেখিছে ন, জখিনী আমাৰ জখিনীয়ে ভাত খাইছে। এয়া ঐ জখিনী আৰু এয়া লগত জখিনী দেখিছে হাতীয়ে ডিম আৰু ভাজি। আৰু এয়া আমাৰ মানে মিস্ত্ৰীয়ে মানে গাড়ীৰ চকাটো পূৰা মানে তৈয়াৰমেণ্ট কৰি আছে এয়া। আৰু এইটো আমাৰ ৰিয়ান এইটো মানে ৰিয়ানে আজি কি কৰিলে মানে গাড়ীখন চলি থকা গাড়ীখনৰ চকাটো ভাল হৈ থকাটো ই মানে খাই পেলালে। এইটো আমাৰ এইটো কোলা ধন এইটো 7 এইটো 7 আৰু এইটো 7 আৰু এইজনী আমাৰ জখিনীয়ে ভাত মানে নিজেই মানে ডিম বনাই লৈছে দেখিছে নাই অকণমান লৈ ল'ম নিদিয়ে। ফাইনেলি মানে মাকে চকাটো মানে জইন কৰি দিলে মানে চুটি চাপৰ মানুহ বেছি মানে মাকে বনাই দিলে। এইখন এতিয়া গাড়ীখনৰ চকাটো মানে ভাগি গৈছিলে যিহেতু মাকে মানে আগৰ নিচিনা কৰি দিলে। এতিয়া গাড়ীখন মানে সেইখন চলিছে মানে কোনো গেৰাণ্টি নাইকিয়া হৈ গ'ল আৰু সেয়া গেৰাণ্টি নাই এখাই পৰিলে আকৌ এইটো এয়া মাকে চকা বনাইছিলে এনেকৈ আগলৈ ঠেলি দিলোঁ পাছলা সেই এখাই পৰিলে সেইটো চকা মাকে বনাই দিলে। আৰু এতিয়া ৰিয়ানৰ এয়া হাঁহি ওলাইছিলে ভাবিছিলে আৰু বহীকেইখন পাম আৰু কিতাপ পাম বুলি ভাবিছিলে কিন্তু চব বন্ধ হৈ গ'ল। আকৌ দিম বুলি ভাবিছিলোঁ এতিয়া নিদিয়ে ই মানে গাড়ীখনৰ চকাটো আগৰ নিচিনা কৰি দিব লাগিব। আৰু ইয়াত জুই চলা উলিয়াইছে আৰু ভাবিছে আৰু যেনে তেনে এইখনৰ টালি টাপলি মাৰি আৰু বনাই মেলি এই কিতাপ বহীকেইটা মোকলাই লওঁ ন ঐ। আৰু এইয়া টালি টপলি মাৰিছে মাকৰ যিমান বুদ্ধি আৰু পিতেকৰ সিমানেই বুদ্ধি। এইটো আমাৰ কালাৰ ধন। আৰু ৰিয়ানে যেতিয়ালৈকে মানে গাড়ীখন ঠিক কৰি নিদিয়ে তেতিয়ালৈকে কিতাপ আৰু বহি তাকো কানি দিওঁ। A few moments later, 2,000 years later, one eternity later. যিহেতু মোৰ ছোৱালীজনীয়ে গমেই নাপায় যে গাড়ীখনৰ চকাটো ভাঙিলে বুলি মই তাইৰ ওচৰলৈ যাওঁচোন বাৰু কি কয়। আৰু এতিয়া যিহেতু তাই মানে গা ধুইছিলে গা ধুই আহি মানে তাই বিচনাত চাগে নিশ্চয় মেকআপ কৰি আছে। আৰু এয়া আমাৰ এইজনী অনন্যা লাজ চোৱা আৰে মেকআপ চোৱা তুমি গা ধুলা নি হে ক'ৰবাত যাবা এতিয়া ক'ত যাবা হা ক'তো নোযোৱা হে। আৰু এতিয়া মানে অনন্যাই গমেই নাপায় যে তাইৰ ভাগৰ গাড়ীখন ভাঙি পেলালে বুলি মানে দাদায়েকে ভাঙিলে বুলি গমেই নাপায়। আৰু তাই নিজকে নিজে আইনাখনৰ সৈতে খুব যে চাইছে চেহেৰাটো আৰে লিপষ্টিক চোৱা আকৌ আইঅ লিপষ্টিক চোৱা হা এই লুকুৱাইছে দুটা বৰ জালিয়া আইঅ চেণ্ডেল পিন্ধি লৈছে পূৰা একদম চুট টাইট হৈ লৈছে। কোৱা আৰু এতিয়া মই লৈ যাম মানে অনন্যাক গাড়ীখনৰ ওচৰলৈ। এইজনী অনন্যা গাড়ীখনৰ ওচৰত কি কৰে বা আপোনালোকক দেখাই আছোঁ। এই দা তোমাৰ গাড়ীখনৰ চকাটো ভাঙি পেলালে হা গম পাইছা নাই হা তোমাৰ গাড়ীখনৰ চকাটো ভাঙি পেলালে। এতিয়া তুমি কি কৰিবা হা
গাড়ীখনৰ চকাটো ভাঙি পেলালে এইটো চা গাড়ীখনৰ চকা ভাঙি পেলালে অঁ আৰু আহি পাইছিলেহে আমাৰ এইটো কোলা ধৰণে মানে মাৰিয়ে দিলে আমাৰ ছোৱালীজনীক 1 ঘণ্টা ক'ত মাৰিলে হা ক'ত মাৰিলে নাকত কোন জেগাত মাৰিলে তই কেলে মাৰিছিলি তইহে ভাঙিছিলি হা ঐ তইহে ভাঙিছিলি আজিকালি কাক মা হা কাক মা अभी मजा आएगा ना भिड़ो আৰু এইটো ই মায়ে আৰু এজনী এয়া আমাৰ এইটো গৰমত মানে এই গৰম কাপোৰ পিন্ধা এজনী আৰু অনন্যা আহি পাইছিলেহে মাৰপিট হ'লেই আৰু দেখা ইয়াক কিনি থৈছোঁ তুমি জানানে এইফালে জানানে কিনি থৈছোঁ বাৰু ৰিয়ান দাদা ভাগৰ হা কিতাপ বহি চব নি থৈ দিছে আৰু তোমাক দি দিম আহা চাবা দেই হা চাবা দেই আমি চব নি থৈ দিছোঁ তাৰ ভাগত একো কাই নিদিওঁ দেই সেয়া তুমি লৈ ল'বা দেই কি কি আনি থৈছোঁ মই তোমাক দেখাই দিছোঁ দেই সেই গাড়ী চকা যেতিয়ালৈকে ভালকৈ নিদিয়ে আমি একোকে নিদিওঁ হয় ন মই তোমাক দেখাই দিছোঁ কি কি আনি থৈ দিছোঁ হয় ন আৰু যিহেতু তুমি এই বিচনাখনত থিয় হৈ দিয়া মই তোমাক দেখাইছোঁ এয়া মানে কালি মানে ৰিয়ানক মানে দেউতাকে আনি দিছিলে বহি আৰু এইবিলাক মানে ৰিয়ানৰ ভাগৰ যিহেতু কালি মানে দেউতাকে যেতিয়া বস্তুকেইটা আনি দিছিলে মানে বহীকেইখন মই ক'লোঁ এই ল'ৰা এই তোক বহি আনি দিছে বুলি কোৱা শুনিছিলোঁ তই মোক দেখাবি সি মোক ক'লে যে মই দেখাম আকৌ তোমাক নিদিওঁ আজি বহীকেইখন লৈ ল'লোঁ সেইটো কাৰণে এয়া তোমাক লাগিব নাই হা আৰু এইবোৰ ইয়াত বেগত কিবাখিনি আছে চোৱাচোন ইয়াত কি কি আছে এইবোৰ চব তোমাক দি দিম দেই হা এইবোৰ তোমাক চব দি দিছোঁ দেই লাগিব নাই অঁ আৰু এয়া এতিয়া ৰিয়ান দাদাই যেতিয়ালৈকে আমাৰ হেৰি বনাই নিদিয়ে গাড়ীখন তেতিয়ালৈকে নিদিওঁ দেই অঁ ইয়াত বস্তু এটা নাই অ' দেখা গম পাইছানে অঁ নাই ৰং পেঞ্চিলৰ বাকলটো নাইকিয়া কৰি দিছে হাৰে এতিয়া এয়া পেঞ্চিল ওলাইছে ৰবৰ ওলাইছে আৰু কি ওলাইছে অঁ এয়া ৰং ওলাইছে ন আৰু চাওঁ ৰ তাত চব ৰাখি থৈ দিব লাগিব ন অঁ ৰ'ব হা এইবোৰ ৰং হয় ন আৰু কি কি আছে চাই দিছোঁ দেই বেগটো এডাল পেঞ্চিল লৈ লোৱা আৰু একো নাই ন মই আৰু আছে নেকি তাৰ ওচৰত বস্তু লৈ আহোঁগৈ দেই মানে কি তোমাৰ হেৰিয়া ৰং আছিলে তাৰ ওচৰত ডাঙৰ ৰং আছিলে লৈ আহিছোঁ তুমি বহি থাকা বিচনাত দেই ফালি নেপেলাবা দেই আৰু মই এতিয়া গৈ আছোঁ সিহঁতৰ ভিতৰলৈ মানে কি হয় তাৰ ৰঙৰ পেকেট এটা আছে মানে সেই ৰং কাকো চুবলৈ নিদিয়ে দেখা আছোঁ সেই ৰঙৰ পেকেটটো লৈ আহিছোঁ আৰু এতিয়া মই গৈ আছোঁ আমাৰ ৰিয়ানৰ মানে ৰঙৰ পেকেটটো আনিবৰ কাৰণে এইটো ৰঙৰ পেকেট এইটো মানে থৈ দিছিলে আৰু লৈ লৈছোঁ আৰু এইটো আছিলে ৰঙৰ পেকেটটো হয় ন লা 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 কি লাগে অ' আই গুণ্ডা ওলাইছে গুণ্ডা সেইটো লা 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 আৰু গাড়ী চকা যেতিয়ালৈকে ভাল নহয় মই তেতিয়ালৈকে ইয়াক দিয়াটো বন্ধ এইটো চা ৰং লৈ আহিলোঁ মই আৰু ৰঙৰ পেকেটটো লৈ আহিলোঁ সি মোলৈ চোচা মাৰি আহিছে অ' মাই গড মানে সি মোক মাৰিব বিচাৰিছে আৰু মই দেখাই আছোঁ ছোৱালীজনী ঐ দেখা এইটো ৰং লৈ আহিলোঁ হা এইবোৰ লিখি নাথাকিবা দেই ৰং কিমান আছে চাওঁ
কিমান আছে চা কিমান গাল চাওঁ পেঞ্চিলৰ ৰং আছে চা কিমান আছে কেইডাল আছে চা কেইডাল আছে চা আছে ন হা আৰে মেচিন এটা আছে মেচিন আছে আৰু তোমাৰ ৰং পেঞ্চিল আছে হয় ন হা তোমাৰ ৰং কেইডাল আছে এডাল দুডাল তিনিডাল চাৰিডাল ছয়ডাল আছে ৰং ন হা কোলাডালে লিখিবা ন আৰু আমাৰ ছোৱালীয়ে কোলাটো পচন্দ কৰিছে আৰু কোলাটো হেৰি লিখিব আৰু আমাৰ এই সিহঁতৰ ঘৰত আকৌ বৰ দম দম কথা আমাৰ ঘৰত আহি আকৌ ঠাণ্ডা ঐ তই কাক মাতিছ যা যা তই যা ওলা 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 তই যা আমাৰ ঘৰৰ পৰা যা আমাৰ ঘৰৰ পৰা যা গেট তই যা আমাৰ ঘৰৰ পৰা ওলা আমাৰ ঘৰৰ পৰা ওলা আৰু মই দান্দা ল'ব